অপ্ৰাপ্তিময় বসন্ত কথা প্ৰিয়ংকা পাতৰ আবৃত্তিত চয়নিকা পাত্ৰ। এতিয়া বসন্ত কুলিজনীয়ে লৈ আহিছে বসন্তৰ বতৰা। কেতেকীজনীও মই কেতেকী বুলি নতুন বছৰৰ খবৰ দি গৈছেহি। ক'ৰবাত বজোৱা ঢোলৰ মাত এটাইও ৰিণিকি ৰিণিকি আহি কাণত খুন্দা মাৰিছেহি। কপৌতকৰ ফুলৰ সুগন্ধ এটাইও আহি নাকত লাগিছেহি। হয়, এতিয়া বসন্ত। এনেকুৱা বহুকেইটি বসন্ত অপেক্ষা কৰি বুকুত শিল বান্ধি পাৰ কৰিছে তাই। প্ৰত্যেকটো বসন্তই লৈ আনে তাইলৈ গভীৰ বিষাদ। এই বিষাদে যেন তাইক দি যায় ধৈৰ্য ধৰাৰ বহু সাহস। তাই বহু আশা পুহি জীয়াই আছে, মাথো জীয়াই আছে, কেৱল সি উভতি আহিব বুলি। অৰ্থহীনতাৰ দৰে বহু সপোন ৰচি সান্তনা দিছে নিজৰ মনটো, কেৱল তালৈ বাট চাই। এনেদৰে হয়তো এদিন তাই আশা মৰহি যাব। তাইৰ উশাহো চাগে বসন্তৰ আগত অহা বৰদৈচিলাজনী উৰুৱাই লৈ যাব। কিন্তু একেদৰে থাকি যাব সেই ভালপোৱাৰ অপেক্ষাবোৰ। প্ৰতিটো বসন্তই আজিৰ দৰেই আনন্দৰ বতৰা লৈ আহিব। আজিৰ দৰে সেই শুকান গছবোৰ জীপাল হৈ উঠিব। কেৱল নাথাকিব তাইৰ সেই বিষাদবোৰ, তাইৰ সেই আশাবোৰ। সকলো শেষ হ'লেও কিন্তু থাকি যাব এক অদৃশ্য, গোপন, অগভীৰ প্ৰেম, মাথো প্ৰেম।